নমস্কাৰ সকলকে স্বাগতম জনালোঁ মই বিন্দিয়া টিভি ব্লগছলৈ। আশা কৰিলোঁ আপোনাৰ সকলো ভালে আছে। আৰু চাওক আজি আমাৰ লগত কোন আছে। আজি তেওঁৰ লগত আমি অলপ কথা বতৰা পাতিম আৰু আপোনালোকৰ লগতো অলপ কথা বতৰা পাতিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ ভালকৈ চাই যাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহকচোন এতিয়া আমি কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ বিন্দিয়া। আৰু মোৰ ইউটিউব চেনেললৈ আপোনাক বহুত বহুত স্বাগতম জনালোঁ। ধন্যবাদ। আৰু ভালে আছে? মই ভালে আছোঁ। আজি তোমালোকৰ ঘৰলৈ আহিলোঁ, স্পেচিয়েলি তোমালোকৰ দ্য ক্ৰেজি নেইল ষ্টৰিজলৈ আহিলোঁ আৰু ভাল লাগিল। খুব দিনটো ইয়াতে কটালোঁ আমি। আৰু তোমাৰ মায়ে সকলোকে ইমান ধুনীয়াকৈ শিকায় ন নেইল আৰ্টৰ ওপৰত, তাৰ ওপৰতো অলপ নলেজ ল'লোঁ। আৰু তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 5ত? অ'কে। আজি কি সুধিবা মোক? মোৰ ভয় লাগি আছে, কিবা সোধে? নাই, আপোনাৰ বিষয়ে খালি অলপ জানিম মই। Okay. আৰু প্ৰথমতে মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি যিহেতু এজন সাংবাদিক আৰু আপোনাৰ সাংবাদিকৰ যাত্ৰাটোৰ বিষয়ে অলপ কওকচোন। সাংবাদিকৰ যাত্ৰাটোৰ বিষয়ে মোৰ সাংবাদিকতাৰ যাত্ৰা এতিয়া 15 years হৈছে। মই প্ৰথমতে পেপাৰত কাম কৰিছিলোঁ, তাৰপিছতে কেবল চেনেল, তাৰপিছত NETV, তাৰপিছত প্ৰাগ, তাৰপিছত নিউজ লাইভ, তাৰপিছত প্ৰতিদিন, তাৰপিছত নিউজ 18, তাৰপিছত DY, তাৰপিছতে এতিয়া ND24 কৰি আছোঁ। আৰু মোৰ নিজৰ এখন একাডেমি আৰম্ভ কৰিলোঁ, তাত সেইখন ৰাজগড়ত আছে। তো এনেকৈ চলি গৈ আছে আৰু ধুনীয়াকৈ। আৰু এইবিলাক ঘাট প্ৰতিঘাত আছেই, আপছ এণ্ড ডাউন থাকিবই, সফলতা বিফলতা এইবিলাক আছে আৰু চলি গৈ আছে আৰু ধুনীয়াকৈ। আজি ইয়াত খালোঁ হাঁহ আৰু ৰুটি। সেইটো এটা মোৰ ফেভৰেটে হয়, হাঁহৰ মাংস আৰু ৰুটি। আৰু মটন খায়ো ভালেই পাওঁ। আৰু লাহে লাহে ভাবিছোঁ গাঁৱৰ খানা আৰু ক'ত আৰু চাইনিজ খাই পাওঁ। তথাপিও চাইনিজৰ ভিতৰত ম'ম'টো খাওঁ, নুডলছ খাই ইমান ভাল নাপাওঁ। আৰু তোমাৰ এই আৰু ঘৰৰ খানা, মাৰ হাতৰ খানা এইবিলাক খাই ভাল লাগে। অৰিজিনেল ঘৰ মোৰ হ'ল গহপুৰ। অৰিজিনেল গহপুৰ। তাৰপিছতে তাতকৈ অৰিজিনেল বুলি ক'বলৈ গ'লে কলিয়াবৰ। এতিয়া মই ৰাজগড় গুৱাহাটীতে থাকোঁ, মাহঁত থাকে গহপুৰত। খুবেই বেছি ভাল লাগিলে, নতুন কিবা এটা শিকিলোঁ। আৰু আজি মোৰ লগতো আজি 2-3জন আহিছিলোঁ। ত' তোমালোকৰ মাৰ লগত আৰু যিসকল ষ্টুডেণ্ট আছিলে তেওঁলোকৰ লগত আমি কথা পাতিলোঁ। নম্ৰতা বাৰু আহিছিলে, আজি তাইও কথা পাতিলে। তাই নেইল আৰ্ট কৰিলে, নেইল এক্সটেনশ্যন কৰিলে। চ' এটা নতুন কনচেপ্ট তোমালোকৰ মায়ে কৰিছে, ইমান ল'ৰা ছোৱালীয়ে শিকিবলৈ আহিছে, ছোৱালীয়ে শিকিব আহিছে, ভাল লাগিল মোৰ সেইটোৱে। মই য়েল্ল' ভাল পাওঁ, খালি আজি হা আমাৰ ছেম চোৱা দিয়া একদম চব মিলি আছে। আমাৰ খানাও চাইনিজ, তুমি বেয়া পোৱা ন? ময়ো চাইনিজ বেয়া পাওঁ। য়েল্ল' ফেভৰেট কালাৰ হয়, কিন্তু আজি য়েল্ল' ন? য়েল্ল'টো এটা ভাল লাগে, কিবা এটা ব্ৰাইট হৈ থাকে। ত' তোমাৰো য়েল্ল'? তোমাৰতো স্কুলৰ, আজি তুমি স্কুল ইউনিফৰ্মতে আছা? ডাইৰেক্ট আহিছা, অ'কে। গহপুৰ মাগনি। মোৰ গাঁওখন ভাল লাগে। আৰু বহুত যিমান জেগাই নুঘূৰা কিয় নিজৰ ঘৰখনতো ভালেই লাগে ন। আৰু ঘৰৰ খেতি, ঘৰৰ মাছ, ঘৰৰ পুখুৰী, ঘৰৰ পথাৰ, আমাৰ ঘৰত চব আছে। চ' সেইকাৰণে ভাল লাগে, গাঁৱৰ পৰিৱেশটো ভাল লাগে। লাষ্টত কিন্তু মই আপোনাক সাঁথৰ এটা সুধিম, যদি আপুনি সেই সাঁথৰটো পাৰে তেতিয়াহ'লে মোক আপুনি চকলেট দিব লাগিব। মই দিব লাগিব? নাই, যদি আপুনি সাঁথৰটো নোৱাৰে তেতিয়াহ'লে দিব লাগিব, ঠিক আছে, অ'কে। লাষ্টত সুধিম। আৰু এতিয়া মই যিহেতু ছ'চিয়েল মিডিয়া আপুনি জড়িত হৈ আছে, ছ'চিয়েল মিডিয়াত আপুনি দুটা ভাল গুণ কওক আৰু। ছ'চিয়েল মিডিয়াৰ ভাল গুণ হৈছে মই ছ'চিয়েল মিডিয়াটোক এজ এ বিজনেছ পাৰ্পজত ইউজ কৰোঁ। প্ৰথম কথা সেইটো, আৰু মই ভাবোঁ সকলোৱে সেইটো কৰিব লাগে। কাৰণ ইলন মাস্কেই হওক বা মাৰ্ক জুকাৰবাৰ্গেই হওক, তেওঁলোকেও বিজনেছেই কৰি আছে। চ' আমি এণ্টাৰটেইনমেণ্ট পাৰ্পজটো লাগে, আৰু তাৰ পৰা আমি অলপ নলেজ গেইন কৰাটো খুব প্ৰয়োজন। আৰু লগতে মই ক'লোঁ যে তাৰ পৰা আমাক যিহেতু এতিয়া ব্লুটিকৰ কাৰণে 699 লৈ আছেতো, ত' সেইখিনি আৰ্ণ কৰিব লাগিব সেইফালৰ পৰা। ত' ৰেভিনিউত পইচা দি আছে, তেওঁলোকৰ পৰা লোৱাটো আমাৰ দৰকাৰ। আৰু ডিজিটেল প্লেটফৰ্মটোত ডিজিটেল মাৰ্কেটিংটো খুব ভাল হয়।
সেইকাৰণে সেইটো সুবিধা ল'ব লাগে আৰু বেয়া গুণটো হৈছে আজিকালি আমি ৰিলছ যে চাওঁ ৰিলছ চাওঁতে গৈ থাকে আমাৰ ব্ৰেইনটোৱে কষ্টই নাপায় ন ইটোৰ পিছত সিটো গৈ আছে ভাল কাপোৰৰ পৰা ভাল খানা লাগে আৰু সেইকাৰণে ৰিলছটো অলপ কমাই চালে অলপ দীঘল ভিডিঅ' চালে আমাৰ ভাল ভিডিঅ' মানে তো আমাৰ ব্ৰেইনটোত অলপ ক্ৰিয়া কৰিব নহ'লে আমাৰ ব্ৰেইনে কষ্ট কৰিবলৈ সময় নাপায় সেইকাৰণে মই ভাবোঁ ভাল কোন সেইটো ৰাতি দেৰিলৈকে চোৱাটো বেয়া কথা টোপনি ক্ষতি কৰিলে বেয়া কথা সেইটোৱে ভাল বেয়া কথা আৰু যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ লগতে কিছুমান ল'ৰা ছোৱালীও আহিছে আপুনি এইটো কি ভাবে এইটো ভাল কৰিছে নে বেয়া কৰিছে যেনেকৈ তুমি আহিছা ভাল কৰিছা আৰু এইটো এটা ভাল কথা তুমি মোক লগ পালা আমি অলপ কথা পাতিলোঁ বাৰ্তালাপ কৰিলোঁ কিন্তু তাত কি হয় কমিউনিকেশ্যন স্কিলটো গ্ৰ'থ হয় আৰু তোমাৰ ছ'চিয়েল এক্টিভিটিটো তোমাৰ থাকে আজিকালি ল'ৰা ছোৱালীবিলাকে কি হৈছে অকল মোবাইল চাই থাকে হয় ন তো বেলেগৰ লগত কথা পাতিবলৈ নিবিচাৰে মানে আৰু সেইটো কাৰণে কি হৈছে তেওঁলোকে এটা হোমছিক হৈ থাকে হয়নে তুমি এতিয়া ওলাই আহিছা কথা পাতিছা মোৰ লগত সেইটো তোমাৰ নাই বুলি মই ভাবিছোঁ তোমাৰ নিচিনাকৈ যদি বেলেগেও এইটো কৰে তাত ডাঙৰ প্লেটফৰ্ম এখনত গৈ কথা ক'ব পাৰিব তেওঁলোকৰ ব্যক্তিত্ব বিকাশ হ'ব পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব হয়নে সেইটো কাৰণে মই ভাবোঁ ছ'চিয়েল মিডিয়াত থাকিব লাগে আৰু ছ'চিয়েল হৈ থাকিব লাগে মানে ছ'চিয়েল মিডিয়াততো চব থাকে খালি মানুহ ছ'চিয়েল হ'বলৈ নিশিকা হৈছে ছ'চিয়েলটো হ'ব লাগে আৰু আগতে আপুনি এই হেৰি কৰি মানে সাংবাদিকতা কৰি সাংবাদিকতাই কৰি মানে এনে আৰু বেলেগ কিবা ছাকচেছ হ'বৰ কাৰণে এইটো ক'ৰবাত পঢ়িছিলোঁ আৰু এইটো মই বহুত জেগাত কওঁ ছাকচেছ হ'বৰ কাৰণে 10,000 ঘণ্টা একেটা কামকে কৰিব লাগে আৰু 7 বছৰ একেটা কাম কৰিব লাগে তো মই 15 years কৰিয়ে আছোঁ আৰু মই মৰালৈকে কৰিয়ে থাকিম মানে বেলেগ আৰু কিবা কিবি কৰিম কিন্তু সাংবাদিকটোৱে মোৰ পৰিচয় মানে চক্ৰপাণি পৰাশৰ সাংবাদিক তো সেইটো টেগলাইন মোৰ লগত আছিল থাকিব তাৰ বাহিৰে বেলেগ মোৰ ধেৰ কিবা কিবি কাম চলি আছে কৰি আছোঁ আমি তো সেইটোৱে কথা আৰু আপোনাৰ চেনেলটো বা হেৰিটোৰ নাম বাৰ্তালাপ দিলে যে বাৰ্তালাপ দিয়াৰ কাৰণ আছে বাৰ্তা আৰু আলাপ সোমাই আছে তাত আমি বাৰ্তাও দিম মানে খবৰো দিম আলাপো কৰিম মানে সেইকাৰণে বাৰ্তালাপ আলাপ মানে কথা পতা সেইকাৰণে মই চেনেলটোৰ নাম মোৰ বাৰ্তালাপ প্ৰথম আপুনি কোনটো চনৰ পৰা মই 2010 মানৰ পৰাই লিখা মেলা আৰম্ভ কৰিছোঁ 10 চনত মই তেতিয়া পেপাৰত জইন কৰিলোঁ তাৰপিছতে ইণ্টাৰ্ণশ্বিপ কৰিলোঁ প্ৰাগ নিউজত তাৰপিছতে নিউজ লাইভত কাম কৰিলোঁ তাৰপিছত প্ৰতিদিন টাইমত কৰিলোঁ কৰি গৈ আছোঁ আৰু আপোনাৰ সৰুকালৰ একদম চবতকৈ ভাল লগা স্মৃতি এটা সৰুকালৰ ভাল লগা স্মৃতি এইটোহে ডাঙৰ কথা সৰুকালৰ কথাবোৰ মনত নাথাকে নহয় পাহৰি গ'লোঁ সৰুকালত কি আছিলে একেটামান বস্তু ভাল লাগিছিলে মোৰ ভণ্টি এজনী আছে ভণ্টিয়ে মই বহুত কাজিয়া লাগিছিলোঁ কাজিয়া লগাৰ মাজত কিন্তু বহুত কথা আছিলে এনেকুৱা আৰু এই আগতে ঢকুৱা আছিল ন তামোলৰ ঢকুৱা টানিছিলোঁ এতিয়াতো আৰু মোৰ এটা বেবী আছে 5 years old তো তাক মই এতিয়া কিনি দিবলগীয়া হৈছে কি এইবিলাক গাড়ী চাড়ী কিবা কিবি তো আমি ঢকুৱাই খেলিছিলোঁ তো যুগৰ পৰিৱৰ্তন হ'ল সেইবিলাক দিনলৈ ভাল লাগে মনত পৰে স্কুল গৈছিলোঁ বগৰী জলফাই কৰ্দৈ এইবিলাক খাই আজিকালি চেঞ্জ হৈছে লাইফ সেইবিলাক ভাল লাগিছিলে এতিয়াও ভাল লাগিছিলে আৰু যুগৰ লগততো খাপ খাই থাকিবই লাগিব ন তো তেনেকৈ গৈ আছে সাঁথৰ সুধিম অ'কে মোৰ প্ৰথম সাঁথৰটো হৈছে যে মোৰ মই কান্দিব পাৰোঁ কিন্তু চকু নাই উৰিব পাৰোঁ কিন্তু পাখি নাই কান্দিব পাৰোঁ চকু নাই উৰিব পাৰোঁ পাখি নাই সপোন ইমোচন এইবিলাক নেকি তই হাৰিলোঁ চকলেট এটা দিম এইটো কি সেইটো কি হয় মেঘ হয় মেঘ হয় নাই এইটো নিজে বনোৱা হাতৰ আৰু এটা পাখি নাই উৰি থাকে এইটো মা আৰু তুমি মিলি জুলি বনাইছা বুজিছোঁ আৰু এটা আছে পানীত জন্ম মাটিত বাস মাকে চুলে হৈ যায় এইটো মই সুধিয়ে থাকোঁ মোৰ ব্লগত বহুতবাৰ সুধিছোঁ পানীত জন্ম মাটিত বাস
মাকে চুলে সৰ্বনাশ হৈ যায় লালু কি নেকি নহয় কি হ'ব আইডিয়া সমিত কৈ দিয়া দুটা চকলেট নিমখ এতিয়া চকলেট চেলেঞ্জ মানে সাঁথৰৰ চেলেঞ্জ হাৰিলেও মই চকলেট দি পেলাই বাই বাই এতিয়া মই এটা সাঁথৰ সুধিম তোমাক হাবিত কাহে ওলাই নাহে কি কোৱাচোন হয় জানো এজন হাবিত আছে ওলাই অহা নাই আজিলৈকে তাৰপিছতে মাক জুতিলি পুতলি পুতেক চোকা টেকেলা বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী কোৱা বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰী লাষ্ট এইটো আপোনাৰ নিচিনা সাঁথৰটো মোৰ নিচিনা মানুহটো নহয় আপুনি এইমাত্ৰ যোনটো মানে এইমাত্ৰ কিবা ক'ব দিলে সেইটো নিচিনা সেইটো খালি টাং টুইষ্টাৰ পকি বেৰ পকা ববিতা পকা বেৰিয়া পকা ববিতা পিংকু পকৰে পকা নহ'ব মুৰ্দা এইটো মুৰ্দা নহ'ব পকি বেৰ পকা ববিতা চান্দিনী চौक में चांदी এইটো মই জানো পাহৰিছোঁ আচ্ছা চাঁদ কিবা আছে चांद की रोशनी की वजह से पहाड़ की चांदनी रात में चांदू की चाची ने चांदू की संदू की सासा ने संदू की चांदनी संतस की पिलाई की छाते छटकाई এতে যে ৰুটি খাই দিলে আৰু নোৱা হ'ব দিয়া আজিলে বাই বাই চকলেটটো দিব লাগিব ফিনিশিং বাই বাই আকৌ লগ পাম আৰু লাইক কৰিব শেয়াৰ কৰিব আৰু এনেকৈ মৰম দি থাকিব আৰু বিন্দিয়া দেৱীৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই বেল বটনটো ক্লিক কৰি দিব